Hey guys, welcome back to my channel Live Life with Aparajita. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে আৰু মোৰো ভাল। আৰু আজি বহুত দিনৰ মূৰত মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ৰেচিপি ভিডিঅ'। আচলতে দুদিনমান আগতে মই এটি মাছৰ তৰকাৰী বনাইছিলোঁ আৰু অকণমান বেলেগ ষ্টাইলত বনাইছিলোঁ আৰু খাবলৈ ভাল হৈছিল, লগতে ঘৰৰ সকলোৱে বহুত ভাল পালে। সেয়ে ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ আৰু আপোনালোকৰো অকণমান হ'লেও হেল্প হ'ব, সুবিধা হ'ব, যিহেতু মাছৰ তৰকাৰীখন অকণমান বেলেগ ধৰণৰ। এইটো বনাবলৈ বেছি বস্তু দৰকাৰ নহয় আৰু অতি কম সময়ৰ ভিতৰতে হয় আৰু লগতে বহুত টেষ্টি হৈ যায়। সেয়েহে বলকচোন চাওক কেনেদৰে মই বনালোঁ মাছৰ তৰকাৰীখন। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটোও দবাই দিব, যাতে মই বনোৱা সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি পায় সকলোতকৈ আগতে। আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেন্তে আৰু বেছি কথা নকয় আৰম্ভ কৰি দিওঁ। আঞ্জাখন বনাম মই বিলাহী আৰু বেঙেনাৰ সৈতে। তো তাৰ বাবে মই প্ৰথমতে এয়া লৈ লৈছোঁ নহৰু, কেঁচা জলকীয়া, বিলাহী, পিঁয়াজ আৰু লগতে লৈ লৈছোঁ বেঙেনা। তো সকলোতকৈ প্ৰথমতে মই কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ আৰু মই মাছখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। মাছত মই নিমখ হালধি সানি লৈছোঁ আৰু এতিয়া ফ্ৰাই কৰি ল'ম। যেনেকৈ মই মাছখিনি ফ্ৰাই কৰিছোঁ ঠিক তেনেদৰে মই বেঙেনাখিনিও ফ্ৰাই কৰি ল'ম। এয়া মই বেঙেনাত নিমখ হালধি সানি লৈছোঁ আৰু এইখিনিও বেলেগে ফ্ৰাই কৰি ল'ম। তাৰপিছত যেতিয়ালৈকে বেঙেনাখিনি ফ্ৰাই হৈ আছে মই মিক্সিত বিলাহী, পিঁয়াজ, নহৰু আৰু জলকীয়াখিনি পিচি ল'ম। তাৰপাছত মাছ আৰু বেঙেনা ফ্ৰাই হৈ যোৱাৰ পিছত মই সেই একেটা কেৰাহীতে অকণমান তেল দিম আৰু অকণমান জিৰা দি তাত মই পিচি লোৱা মছলাখিনি ঢালি দিম আৰু ইয়াতে মই দিম অকণমান হালধি আৰু জিৰা গুড়ি আৰু নিমখ। এতিয়া এই গোটেইখিনি ভালদৰে মিলাই ভালকৈ ভাজি ল'ম যেতিয়ালৈকে ইয়াৰ পৰা তেল ওলাই নাহে। আৰু এইখিনি ভাজি হোৱাৰ পিছত মই ইয়াতে অকণমান ঢালি দিম পানী। এইখিনি ভালদৰে ফ্ৰাই হৈ গৈছে, এতিয়া মই ইয়াত ঢালি দিলোঁ অকণমান পানী। পানীখিনি উতলি আহিল আৰু মই দি দিলোঁ মাছখিনি আৰু একেলগতে মই দি দিম বেঙেনাখিনিও। বেঙেনা দিয়াৰ পিছত মই ইয়াতে দিম অকণমান তেতেলী পানী। তেতেলী মই তিয়াই থৈছিলোঁ। এতিয়া ঢাকনিখন লগাই মই উতলিব দিম যেতিয়ালৈকে গ্ৰেভিটো অকণমান ডাঠ হৈ নাযায়। ইয়াত বেছি পানী ৰাখিব নালাগে আৰু শেষত কেঁচা ধনিয়া দি নমাই থৈ দিম। ইয়াৰ ৰেডি হৈ গ'ল মোৰ ফিছ কাৰী। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু আপোনালোকে এবাৰ ট্ৰাই কৰিব, নিশ্চয় ভাল পাব। থেংক ইউ ফৰ ৱাচিং।